তো বন্ধুসকল আজি এটা ভাল ভিডিঅ' হ'ব আৰু এই মাকটোৰ মানে পোৱালি বিকি কেইটকা পালোঁ কি কথা আপোনালোকে গোটেইখিনি কথা গম পাই থাকিব। তো শেষলৈকে চাব, নিশ্চয় ভাল পাব আৰু বহুত ইণ্টাৰেষ্টিং হ'ব ভিডিঅ'টো। আমাৰ ইয়াত পোৱালিৰ বজাৰ কি গোটেইখিনি কথা গম পাব, তো আপোনালোকে শেষলৈকে চাব আৰু নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। নমস্কাৰ বন্ধুসকল, তো আজি আৰু আপোনালোকৰ মাজলৈ ওলালোঁ আৰু কথা কিছুমান জনাওঁ বুলি আহিলোঁ। গাহৰি পোৱালিৰ বজাৰৰ বিষয়ে বহুত লোকে জানিব বিচাৰিছে। আমাৰ ইফালে কেইটকা বজাৰ হৈ আছে আৰু পোৱালিৰ দাম কেনেকুৱা, আৰু কেইটামান পোৱালি মই বিক্ৰী কৰিলোঁ আৰু কেইটকামান হাতত পইচা পালোঁ এতিয়া। তো আপোনালোক তাকে জনাওঁ কেইটকাকৈ দিলোঁ কি কথা, আৰু গোটেইখিনি আপোনালোকে শেষলৈকে চাই থাকিলে গোটেইখিনি কথা গমেই পাব। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব আৰু কথাখিনি জানি যাব আমাৰ ইয়াতে বজাৰ কেনেকুৱা আৰু কি কথা মতা পোৱালিৰ দাম কেনেকুৱা, মাইকী পোৱালিৰ দাম কেনেকুৱা, মই কেনেকৈ দি আছোঁ সেইটো জানিব আপোনালোকে। আৰু বেলেগে কি ৰেটত দি আছে মইতো সেইটো গম নাপাওঁ। তো আপোনালোকে কমেণ্ট কৰি জনাব মই মোৰ ৰেটটো আপোনালোকে ভাল পাইছে না বেয়া পাইছে, বা আৰু আপোনালোকৰ ফালে কেইটকাকৈ গাহৰি পোৱালি বিক্ৰী কৰিছে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু ডিষ্ট্ৰিক্টটোৰ নাম জনাব আপোনালোকে, আৰু বজাৰখনৰ নাম জনালে ভাল আৰু বেছিকৈ। তো যি কি নহওক বন্ধুসকল, তো সৰু ভিডিঅ' এটা হ'ব আৰু তাকে লৈ আহিলোঁ। যি কি নহওক আমাৰ ইয়াতে বজাৰ হৈছে বন্ধুসকল। মতা পোৱালিবোৰ মই দিছোঁ 4,700-800 টকাকৈ দিছোঁ, ঠিক আছে। আৰু মাইকী পোৱালিবোৰ দিছোঁ 4,300, 200, 400, তো তেনেকুৱাকৈ দিছোঁ আৰু ঠিক। আৰু মই গোটেইকেইটা দিন মতা পোৱালি টোটেল বিক্ৰী কৰা হ'ল 11টা, আৰু আপোনালোকে 11টা মতা পোৱালি চাব, কেলকুলেশ্যন কৰি চাব, 4,700কৈ মাৰি চাব, আৰু 4,700কৈ যদি মাৰি চাই হিচাপত ওলাব 51,700 টকা না কিবা এটা ওলাব নেকি। তো তেনেকুৱাকৈ। আৰু মাইকী পোৱালি বুকিং হৈ আছে বাৰু, আজি ল'ব আহিব বাইদেউ এজনীয়ে ঘৰৰ ওচৰৰে। তো আজি লৈ যাব মাইকী পোৱালিটো। আৰু কেইটা থাকিব জানো, এইফালে আছে পোৱালি কেইটামান, 4টা থাকিব নেকি আৰু পোৱালি, ঠিক তেনেকুৱাকৈ 4টা আৰু পোৱালি থাকি যাব। আৰু সেইকেইটা বাৰু দেখুৱাম আপোনালোকক অকণমান পাছত। আৰু দানা এতিয়া দিয়া হোৱা নাই, দুপৰীয়া মই ভিডিঅ'টো শ্বুট কৰিছোঁ আৰু এতিয়া অকণমান পাছতে ভিডিঅ'টো এডিট দিম। এডিট চিডিট একো নকৰোঁ আজিকালি, ইমান এটা এডিট কৰিও একো ঠিক নাই। বজাৰবোৰ কি হৈছে, গাহৰি ভিডিঅ' আজিকালি বহুত প্ৰায় লোক মানুহে কমে দিয়া হৈছে, সেইকাৰণে বহুত লোকেও আজিকালি দানাৰ ভিডিঅ' নিদিয়া হ'ল আৰু কিবাকিবি নিদিয়া হ'ল। ইনকাম নাই বুলি চবৰে মনত এটা আহি গ'লতো ভাৱটো, গাহৰি ফাৰ্ম কৰি একো এটা ইনকাম নাই তেনেকুৱা মনত এটা ভাবি গ'ল। আৰু দানাৰ দাম বহুত বেছি আৰু পোৱালিৰ দাম বহুত কম। আগতেতো এইকেইটা পোৱালি মোৰ কথা 5,000 তলত বিক্ৰী হ'ব নালাগে মতা পোৱালিকেইটা। তো ঠিক তেনেকৈ 300-200 টকা এটা কমত দি আছোঁ মই। আৰু ঠিক তেনেকুৱাকৈ আৰু বজাৰবোৰ বহুত বেয়া বুলি মানুহে মনবোৰ অলপ দুখ পাইছে। তো সেইকাৰণে গাহৰি পোহা বাদ দিছে আৰু গাহৰি ভিডিঅ' চোৱা বাদ দিছে। তো যি কি নহওক বন্ধুসকল, আপোনালোকে যোনে পাৰে তেনেকুৱাকৈ পুহি যাওক, আৰু কিনো ক'ম। আৰু এতিয়া লোকেল দানা খোৱাত বেছি লাভ। মই এতিয়াতো কি কৰি আছোঁ বন্ধুসকল, আপোনালোকে জানিলে আচৰিত পাব। মই এতিয়া আপোনালোকক ভিডিঅ' এটা দিম বাৰু কি দানা দি আছোঁ, আৰু বহুত ভাল হয় দানাটো, আৰু বহুত কম খৰচত হৈ যাব। আপোনালোকক নেক্সট ভিডিঅ' এটা দিম, আপোনালোকে ক'ব ধীৰাজ দাই বহুত ধুনীয়া এটা ভিডিঅ' দিলে আজি বুলি। তো আজি নকওঁ বাৰু সেইটোৰ বিষয়ে, তো দেখুৱাই আছোঁ মই নেক্সট ভিডিঅ'ত, আৰু গম পাব আপোনালোকে কি দানা দি আছোঁ মই। বহুত কমত হৈ যাব আপোনালোকৰ, ঠিক তেনেকুৱাকৈ। আৰু যি কি নহওক বাৰু, আপোনালোকে গমেই পালে মোৰ গাহৰি পোৱালি ইয়াতে কি ৰেটত মই বিক্ৰী কৰি আছোঁ। তো তেনেকুৱাকৈ বিক্ৰী কৰি আছোঁ, খুব কম দামত বিক্ৰী কৰি আছোঁ। আৰু পোৱালি এতিয়া নাই বৰ্তমান, এইকেইটা গাঁৱতে চেল হৈ যাব, আপোনালোকে ইমান টেনশ্যন কৰিব নালাগে। পোৱালিটো অকণমান হেল্ডি হ'ব লাগে। তো যিমান যি নহওক পোৱালি নিবই আপোনাৰ, বিক্ৰী হ'বই, আপুনি চিন্তা কৰিব নালাগে তেনেকুৱাকৈ। আৰু মোৰো এইকেইটা দিন হস্পিটেললৈ গৈ আহিলোঁ, অকণমান খৰচা হ'ল। আৰু বহুত কথা দেচোন দে, এই পইচানো হাতৰ মূলিহে, কিছুমান দানা কিনি খোৱাতেও বহুত টকা গৈছে। এনেই 50,000 টকা পালে ধীৰাজ দাই, এনেকুৱা নিচিনা কথা নাভাবিব আপোনালোকে। তো বহুত খৰচা হয়, তো জানেই যোনে কৰে সি গম পায়। তো এতিয়া দেখুৱাই আছোঁ পোৱালিকেইটা, আৰু চাব অকণমান বহুত লেতেৰা হৈ আছে আজি, ধোৱা নাই, লেতেৰা হৈ আছে। তো ধুই মেলি দেখালে ভাল আছিলে, হ'লেও আৰু কি হ'ব, আজি বতৰটো ঠাণ্ডা, সেইকাৰণে ধুব মন যোৱা নাই ফাৰ্মখন, আৰু সেইকাৰণে তেনেকুৱাকৈ দেখুৱাই দিওঁ, ঠিক আছে। তো এইকেইটা পোৱালি মাইকী পোৱালিকেইটা গোটেইখিনি, আৰু এইটো এটা আছে, আৰু সিফালে এটা আছে, এইটো এটা আছে, আৰু ইফালে এটাটো আছিলে যে মই সেইদিনাখন দেখুৱাইছিলোঁ যে আপোনালোকক বন্ধুসকল। তো এইটো পোৱালিটো আছে, ক'ত গ'লো, এইটো পোৱালিটো আছে, এইটো ৰাখিম বুলি কৈ আছে। তাকে মই ভাবি আছোঁ ৰাখোঁ নে নাৰাখোঁ, কি কৰোঁ। এইটো বহুত হেল্ডি পোৱালি, বহুত বঢ়িয়া এইটো পোৱালিটো। তো এইটো ৰাখিম বুলি কৈ আছে, মইতো ৰাখিব মন নাই, বহুত বেছিকৈ গাহৰি ৰাখিলেও পাছত দিগদাৰ হৈ যায়, ঠিক তেনেকুৱাকৈ। আৰু এইবোৰ লেতেৰা হৈ আছে, ধোৱা নাই আজি। তো বেয়া নাপাব বন্ধুসকল, তেনেকুৱাকৈ দিলোঁ আজি, লাহেকৈ ধুব লাগিব। আজি বতৰটো ঠাণ্ডাৰ কাৰণে ধোৱা নাই। আৰু ইফালে দেখুৱাইছোঁ অকণমান,
এইজনী গাভিনী হৈ আছে বন্ধুসকল আৰু আপোনালোকে আশীৰ্বাদ কৰক যে এই গাহৰিজনী মানে ভাল পোৱালি দিয়ে আৰু সুস্থ পোৱালি দিয়ে তো আপোনালোকৰ আশীৰ্বাদত ভালে থাকিব লাগে তো ঠিক তেনেকুৱাকৈ বন্ধুসকল আপোনালোকে আশীৰ্বাদ কৰক আৰু আপোনালোকে ভালদৰে ফাৰ্ম কৰি যাওক তেনেকুৱাকৈ ফাৰ্মখন লেতেৰা হৈ থাকিলে অকল বেয়া লাগে ন মানে একদম এইটো গোটেইখিনি লেতেৰা হৈ আছে মানে আজি ধুব লাগিব মানে আজি নহ'ব টাইম মানে কি কৰে আজি বতৰটো ঠাণ্ডাটো তো আজি নহ'ব ফাৰ্মখন ধোৱা যি কি নহওক দেখুৱালেও অকণমান আপোনালোকক মানে ভাল লাগক বুলি মনবোৰ বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যি কি নহওক সৰু মোৰু ভিডিঅ' এটা দিলোঁ আৰু মানে কোনোবা যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি থৈছে যাতে আহি থকা নতুন ভিডিঅ' নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে তো তেনেকুৱাকৈ দি থাকিম আৰু আপডেট আৰু নেক্সট ভিডিঅ' এটা আহিব দানাৰ বিষয়ে তো আপোনালোকে সেইটোও চাব আৰু বহুত দিন ভিডিঅ' দি নাথাকিলে মানে মানুহবোৰ বেয়া পায় তো সেইকাৰণে এনেই দি আছোঁ এটা সৰু মোৰুকৈ তো আজিলৈ মানে সকলোকে চবেই ধন্যবাদ থেংক ইউ আৰু বাই বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ ঠিক আছে বাই বাই